নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যোৱা ভিডিঅ'ত আমি ফিজিক্সৰ লবিলাক আলোচনা কৰিছোঁ আৰু এইটো ভিডিঅ'ত আমি বায়োলজিৰ কোৱেশ্চনবোৰ আলোচনা কৰিম চেপ্টাৰ 2 খুবেই 1 মাৰ্কৰ কোৱেশ্চন খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্চন এইবোৰ তোমালোকৰ পৰীক্ষাত খুবেই আহাৰ চান্স আছে তো ভাল কৰি চাই লোৱা মই তোমালোকক দেখাই দিছোঁ কোৱেশ্চন কেইটা মই বনাই লৈ আহিছোঁ 1 মাৰ্কৰ ইয়াৰ পৰা তোমালোকৰ কমন থাকিব দুটা বা তিনিটা তো ভাল কৰি চোৱা বলা আমি আৰম্ভ কৰোঁ তো তোমালোকৰ প্ৰথম নম্বৰত যেটো আছে হোৱাট ইজ ডাবল ফাৰ্টিলাইজেশ্যন ডিনিকেশন কি এটো তোমালোকৰ 12ত আহিছিল আৰু মেবি তোমালোকৰ 23 তো আহিছিল খুব ইম্পৰ্টেন্ট হয় এটো চাই যাবা তাৰ পিছত তোমালোকে আহা give an example of a plant where the fruit is not produced from ovary এজোপা উদ্ভিদৰ উদাহৰণ দিয়া যাৰ ফল গৰ্ভাশয়ৰ পৰা বিকাশ নহয় এটো তোমালোকৰ 14ত আহিছিল তাৰ পিছত আহা তোমালোকৰ what is embryogenesis ভ্ৰূণ গঠন কি খুব ইম্পৰ্টেন্ট হয় এটা চাইছা ভ্ৰূণ গঠন কি এবিলা তাৰ পিছত আহা তোমালোকৰ what is apple called a false fruit আপেলক কি অপ্ৰকৃত ফল বলা হয় খুবই ইম্পৰ্টেন্ট হয় সাইজ বা এটা 15ত আহিছিল 2000 তাৰ পিছত আহা তোমালোকৰ the pollination done by snails is called হামুকে কৰা পৰাগযোগ কি বলে এটো 15ত আৰু 17ত আহিছিল তাৰ পিছত আহা তোমালোকৰ আপেল এটাৰ খাদ্যাংশৰ নাম লিখা name the edible part of an apple এটো 2019ত আহিছিল তাৰ পিছত 7 নম্বৰ কোশ্চেন name the plant where bisexual and both unisexual male and female flowers are present উভয়লিঙ্গী পুষ্প একলিঙ্গী পুষ্প আৰু স্ত্ৰীলিঙ্গ পুষ্প একজোপা থাকিলে তেনে উদ্ভিদক কি বলা হয় এটো কি বলে তোমালোকে কমেন্টত জনাবাচোন এটো কি কয় 2022ত আহিছিল এটো খুবই চান্স আছে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ নেক্সট ভিডিঅ'ত মই কিছুমান 2 নম্বৰৰ যেটো আছে 2 নম্বৰৰ বায়োলজিৰ চেপ্টাৰ 3 আলোচনা কৰিম তোমালোকে জনাবাচোন কোনটো বিষয়ত তোমালোকক বেছি কোৱেশ্চন লাগিব তো মই হেই মতে দি দিম আজিৰ কাৰণে ইমানেই ধন্যবাদ